মই প্ৰায় 11:10 মানত ঘৰৰ পৰা ওলাই আহিছিলোঁ। তেতিয়া মই ইয়াতে চাইছিলোঁ, ইয়াতে চিকিউৰিটি সুৰক্ষাৰ কাৰণে দিছিলে কেইটামান, আমাৰ CRPF দিছিলে। তাৰপিছত মই ছাৰহঁতকে চাব ওলালোঁ, বল নাই বুলি। তাৰপিছত চেয়াৰকেইটা আছিলে, তাৰপিছত তাৰপৰা 6টা বলেৰো আহিলে। তাৰপাছতে 5টা লেফ্ট ছাইডৰ পৰা গৈছে, এইফালে গৈছে জনাই ছাইডে। তাৰপিছত এটা এইফালে ৰখি আছে। মই এইটো প্ৰায় ন'টিছ কৰিছোঁ। তাৰপিছত মই ইয়াতে আছোঁ গেটৰ সন্মুখত। তাৰপিছত মোক এটা গাড়ী আহি মেলি মোক এই চেয়াৰটো খুন্দিয়াই লৈ গৈছে। মই আপোনালোকক CCTV ফুটেজো দেখাম। ইমান কিন্তু কৰিব নালাগে। আমিও এটা কি হয় গণতান্ত্ৰিক দেশৰ মানুহ আৰু জনাৰ মানুহ হ'লেও এনেকৈ কেনেকৈ চলিছে, এনেকৈ চলিব নালাগে। আমিও এটা কি হয় এটা যুৱক, এইকেইটা চলিব নালাগে। আৰু আমাৰ ৰাইজক এইটোৱে অনুৰোধ জনাইছোঁ কি আমিও বহি কোৱা নাই, কিন্তু আমি কি কৰিছোঁ, আমি গণতান্ত্ৰিক বিশ্বাস কৰোঁ। এই হিংসাকেইটা আমি বিশ্বাস নকৰোঁ। এইটো কেণ্ডিডেট মোৰ মামা, নিজৰ মামা, আৰু মই ইয়াৰ বাগিন। মোৰ ৰাজু মেধক। দলটো কংগ্ৰেছ দল। আক্ৰমণ কৰিছে, ঘৰত আক্ৰমণ কৰিছে, চিধা চেয়াৰ ওলাই গৈছে আৰু মই যেনে তেনে বাচিছোঁ। মোক ডাইৰেক্ট এটেম্পটো মাৰ্ডাৰ কৰিছে। মানুহটোতো 6টা গাড়ী আছিলে আৰু চবতে ফুল, আৰু এটা মানে কি হৈছে 6টা গাড়ীৰ পৰা 5টা গৈছে।